ডিসক্লেমাৰ এই ডিসক্লেমাৰটো দ্বাৰা জনোৱা হৈছে যে এই ভিডিঅ'টো অকল ধেমালি পাৰপজৰ কাৰণে বনোৱা হৈছে আৰু এইটো ধেমালি ৰ'জ হয় আৰু ফ্ৰেণ্ডলি ৰ'জ বুলি ক'ব পাৰে আৰু প্ৰমোট কৰা বুলিও ক'ব পাৰে যিভাৱে আপুনি ভাবিব পাৰে বাট এইটো একদম অপেন হ'বলগীয়া ভিডিঅ' নহয় চ' আপুনি অকল ভাবি চিন্তি ভিডিঅ'টো চাওক চ' গাইজ থেংক ইউ মোৰ ভিডিঅ'টো ক্লিক কৰাৰ বাবে আহক ভিডিঅ'টো এনজয় কৰক हेलो फ्रेंड्स साइकिल लो ठंडा है ओ मां सापन ठंडा वाला गरम कर दे सो हेलो गाइस वेलकम टू माय न्यू वीडियो और মই কৈছো আপোনালোকৰ চলে নতুন ভিডিঅ লৈ আৰু মই আজি বহুত দিনৰ মূৰত ভিডিঅ বনাবলৈ আহিছো হয় সদায় মোৰ লেট হৈ থাকে সদায় মোৰ কিবা এটা ৰিজন থাকে মই কিয় ভিডিঅ নবনাও আৰু এইবোৰ ৰিজন অকল এলোহা মানুহে বনাব পাৰে যেনেকৈ মই So, mukane tali eta bojai dio. So guys, আজি আমি কথা পাতিম এটা গানৰ বিষয়ে আৰু সেই গানটো শুনাৰ আগতে আপোনাক কৈলো আপোনাৰ লাইফ ইন্সুৰেন্স কৰি থোৱা আছে নে বাৰু যদি লাইফ ইন্সুৰেন্স কৰা নাই তেনে নিশ্চয় প্ৰথম কৰি লগে তাৰ পৰা এই গানটো শুনক বাইদেউ কথা এটা কৈলো সিৰিয়াস মেটাৰ এটা এই গানটো অকল মই ডেমালি পাৰপজত ৰোজ কৰিছো আৰু এটো কোনো ধৰণৰ ইনসাল্ট নহয় দে জুনে এই গানটো বনাইছে তেওঁ যদি এই ভিডিঅটো চাইছে তেনে সৰি কৈ লৈছো প্ৰথম ইটো জাস্ট ধেমালি হয় রোস্টিং ধেমালি আৰু তুমি যদি এই ধেমালিটো বুজি পোৱা নাই তেনে ভাই আই এম সৰি মই সদায় কৰাৰ দৰে ইউটিউবত এটা বস্তু সাৰ্চ কৰি আছিলো চাই আছিলো মোৰ নেক্সট শিকাৰ কোন হ'ব বাইদে এই আৱাজটো যে আহি আছে ঘৰ বনা আৱাজটো হেতু কাৰণে আপুনি ডিস্টার্ব পাইছে যদি মই প্ৰথমতে সৰি কৈ লৈছো বাট উপায় নাই কি কৰিব এনেকৈ কামটো চলাব লাগিব মই ইউটিউব জগতখনত চাই আছিলো মোৰ শিকাৰ নেক্সট কোন হ'ব পাৰে হঠাতে মই এটা গান দেখিলো আৰু গানটো দেখি মোৰ অৱস্থা সো আহকচোন আমি ভিডিঅ'টো চাওঁ সো এলবামটোৰ নাম মিছ ইউ এই যোনটো গানটো গাইছে তাৰ এটা চেনেল আছে সেই চেনেলটোৰ নাম হৈছে সোনাত পংকজ সো ফাৰ্স্ট অফ অল এটা গানটোৰ কথা মই কৈ যাওঁ গানটোত আছে দুটা প্ৰাণী এটা প্ৰাণী বুলি নকবি মানুহ বুলি ক মানুহ নবাক কিছুমান অফেন্ডেড হৈ যাব আৰু তোৰ চেনেলটো আনসাবস্ক্ৰাইব কৰি দিব হয় মানুহ বা প্ৰাণী বুলি কৈছো এনেকৈ কাৰণ এই গানটো যেনেকৈ এখন এক্টিং কৰিছে প্ৰাণীখিনিও ভালকৈ এক্টিং কৰিব পাৰে তাতকৈ আৰু ৰোষ্টিঙত মই এটা কথা কৈ লওঁ এই ৰোষ্টিংবোৰত চবে বেয়া শব্দ ইউজ কৰে কিন্তু আমি বেয়া শব্দ ইউজ নকৰাকৈ ৰোষ্ট কৰিব পাৰোঁ চ' তেতিয়া আমাৰ একো অফেণ্ড হ'বলৈ কেছ নাই চ' মই ভাবিছোঁ কি একো বেয়া শব্দ ইউজ নকৰাকৈ মই তেওঁলোকক ৰোষ্ট কৰিম চ' ফাৰ্ষ্ট অফ অল আহকচোন আমি ভিডিঅ'ত চাওঁ ছিংগাৰ পাপু শৰ্মা ভৰিগিটা জুম কৰি কি দেখাব বিচাৰিছে ভৰিগিটা গোটেইকেইটা ফপৰা হৈ আছিল ভালকৈ তেল টেঙা সানি মেলি অহাৰ পিছত জুম কৰাতে বেছি ভাল লাগিলেহেঁতেন গোটেই ফপৰা ভৰিটো জুম কৰি গোটেই মোৰ চকুকেইটা বেয়া কৰি পেলালে বাৰু আহক ভিডিঅ'টো চাওঁ কি কৰিছে আচলতে বাইদেউ এটা কথা কওঁ এই যোনটো শ্বুটিঙৰ জেগা আছে গোটেইটো তিতাবৰ হয় যোনটো মোৰ লোকেল প্লেচ হয় আৰু যদি লোকেল প্লেচত এই মানুহজনে মোক দেখে ভাই চৰি বুলি আকৌ এবাৰ কৈ লৈছোঁ সো গাইজ এইকণে সেইখন জেগা যোনকণত সেই মহান ব্যক্তি দুজনে ডেন্স কৰিছিলে আৰু আপোনালোকক মই লৈ আহিছোঁ সেই জেগাকণলৈ দেখাবলৈ কিমান ধুনীয়া জেগাত সিহঁতে ডেন্স কৰিছিলে আৰু আপুনি আহকচোন ভিডিঅ' চাই থাকক আহক মই বুজি পোৱা নাই গানটোত আচলতে কি হৈ আছে অকল খোজকাঢ়ি গৈ আছে গানটোত অকল খোজকাঢ়ি যোৱাটোকে মানে মেইন পাৰ্ট কৰি লৈছে নি আচলতে এতিয়া ক'ব কিছুমানে তই ভিডিঅ' বনাই পাইছ জানো এনেকৈ যে বেয়া কমেণ্ট দিছ মই বনোৱা ভিডিঅ' এটা লিংক তলত দি থোৱা আছে চাবাগে মোৰ মানে ভাল হোৱা নাই বাট তথাপি ট্ৰাই কৰিছোঁ চ' আহকচোন ভিডিঅ'টো আৰু অকণ চাওঁ এটা কথা কম যদি আপুনি কাৰোবাক মিছ কৰে কেতিয়া মিছ কৰে বাৰু না আপুনি ভালকৈ ভাবক কেতিয়া মিছ কৰে যেতিয়া আপুনি
দূৰত ক'ৰবাত থাকে সিজনো ক'ৰবাত দূৰত থাকে তাৰ পিছত মিছ কৰিব পাৰে যদি আপুনি কাষতে থাকে তাৰপৰা মিছি বকি থাকিব নে নাই ওচৰলৈ গৈ কথা পাতিবগৈ মিছ ইউ কৈ পেলাই কেনে লিৰিক্সৰ লগত মন দিবচোন মিছ ইউ কৈ পেলাই কেনে আকৌ ওচৰত থাকি পেলাই মগজৰ ওপৰেদি কথাবোৰ গৈছে দেই কোৰিঅ'গ্ৰাফাৰ তিনিটা প্ৰিন্স ৱাও কোৰিঅ'গ্ৰাফাৰ প্ৰথম লিখিছে দেই এতিয়া চাব সি কিমানবাৰ তাৰ নামটো লিখে ভিউটো চেঞ্জ কৰি পেলাই ৰং চং চেঞ্জ কৰি কি পালি আচলতে তই এডিট কৰি পেলাই কি আচলতে কি কৰিব বিচাৰিছিলি কি এডিট তোৰ মতে কি কুল লাগিছে নি এডিটটো আকৌ কোৰিঅ'গ্ৰাফাৰ তিনিটা প্ৰিন্স ভাই মই গম পাইছোঁ তিনিটা প্ৰিন্স এতিয়া তোৰ নামটো আচলি নামটো কিবা নাজানো বাৰু কিন্তু মই গম পাইছোঁ তই এডিট কৰিছ বুলি কেইবাৰ নামটো নিদিবি ডাইৰেক্টৰ তই কৈছ এডিটিঙো তই কৰিছ আকৌ এডিটিং তই কৰিছ আকৌ এডিটিং তই কৰিছ হ'ল বছ আমি গম পাইছোঁ উই কেন আণ্ডাৰষ্টেণ্ড ভাই এতিয়ালৈকে গানটো আধা গুচি গ'ল কিন্তু ইহঁতক খোজ কঢ়াটো শেষ নহ'ল খোজ কাঢ়ি আছে প্ৰথম কাৰ্লি চুলিখিনি ষ্ট্ৰেইট কৰি পেলাই এনেকৈ হিলাই নিজকে ছাল ভাবিছ নেকি হে ফটুৱা লাগিছে ফটুৱা বাৰু কষ্ট কৰিছ দেই মই কষ্ট নাই কৰা বুলি নকওঁ কাৰণ কি এটা ভিডিঅ' বনাওঁতে কষ্ট কিমান হয় মই গম পাওঁ ভাই যোনটো ছিংগাৰ মই তাক এটা কথাই কওঁ তুমি তিনিটা প্ৰিন্স হ'ব কেতিয়াও এডিট নকৰিবা কেতিয়াও তুমি ডাইৰেক্ট কৰিবলৈ নক'বা কাৰণ কি তোমাৰ গোটেই ভিডিঅ'টো গানটো যদি ভালে আছিলে যদি তোমাৰ এক্টিঙো ভাল আছিলে কিন্তু এডিটে তোমাৰ আৰু এতিয়া আহিলে ধলি পাৰ্কলৈ ধলি পাৰ্কত আগতেই আমি এবছৰমান হ'ল তাৰ আগতে আমি এৰিলোঁ ফটো চটো মাৰিব এতিয়া এখেতবোৰ গৈছে ৰেকৰ্ডিং কৰিবলৈ ৱাও আৰু জেগা নাপালা তিনিটা প্ৰিন্সে ভাবিলে নাই মই এই ভিডিঅ'টো নোলালে নহ'ব মই ওলাবই লাগিব চ' সি ছানগ্লাছৰ থ্ৰ' নিজকে উলিয়াই দেখাইছে গ্ৰেট আইডিয়া ব্ৰ প্ৰাউড অফ ইউ এই গানটো মই বেলেগ এটা হেৰি কৰিব পাৰোঁ চাওকচোন আহক ঘৰ সাজি মে তাতে জোন থাকিব তাতে তৰা থাকিব তাতে মৰমতে আমাৰ মাইনায়ো মৰি থাকিব তাতে মৰমতে আমাৰ মাইনায়ো মৰি থাকিব চ' গাইজ ভিডিঅ'টো ইমানে আছিলে আৰু মই ৰ'জ কৰিব নোৱাৰোঁ আৰু ৰ'জ কৰাটো মোৰ বহুত দিন মানে হেৰি হোৱা নাই বহুত দুদিন গ্ৰেপ পৰিলে কাৰণে মই ৰ'জ কৰিব পৰাও নাই বাৰু ইমানকৈ যিমান মই মনত ভাবি লৈছিলোঁ বাট মই স্ক্ৰিপ্ট লিখা নাই আৰু স্ক্ৰিপ্ট লিখিবলৈ অকণ কষ্ট হ'ল কাৰণ কি মানে এই গানটোৰ ওপৰত মই কেনেকৈ কি বনাম মই নিজে নাজানিলোঁ চ' কেমেৰাটো অন কৰি বিন্দাছ বকি গ'লোঁ আৰু সেইধৰণে আপোনালোকক ভিডিঅ'টো দি দিম বছ সিমান আৰু অকণমান এডিট কৰিম আমাৰ প্ৰিন্স দাৰ নিচিনা প্ৰিন্স দা ইয়া তাৰপৰা মই এডিটিং শিকিব লাগিব কেনেকৈ এডিট কৰে চ' ইয়া আজিলৈ ভিডিঅ'টো ইমানে আৰু যদি মোৰ ভিডিঅ' ভাল পায় প্লিজ লাইক কৰিবা শ্বেয়াৰ কৰিবা ছাবস্ক্ৰাইব কৰা মোৰ চেনেলটো আৰু মোৰ ছাবস্ক্ৰাইবাৰ বহুত বহুতে কমি আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিবা চ' মই তোমালোকক লগ পাম মোৰ এই ভিডিঅ'ত টিল দেন ষ্টে ছেফ পিছ